গুড মৰ্নিং এভৰিৱান। আপোনালোক সকলোকে মোৰ আৰু এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে দেওবাৰ, তো দেওবাৰ যেতিয়া সকলোৰে বন্ধ থাকে, তো সেইকাৰণে ভাবিছোঁ এটা স্পেচিয়েল ব্ৰেকফাষ্ট বনাওঁ। আৰু দেওবাৰে এনেও স্পেচিয়েল খাবলৈ মন যায় সকলোৱে ঘৰত থাকে যেতিয়া, তো সেইকাৰণে মটৰৰ ঘুগুনি আৰু পুৰি বনাব ওলাইছোঁ। আৰু ঘুগুনিটো একদম চিম্পলে হয়, চবেই জানেই বনাবলৈ, গতিকে ৰেচিপি দিয়া নাই, এনেই মই দেখাইছোঁ খালি। এতিয়া মটৰখিনি ধুই আলু আৰু বিলাহী একেলগে মই কুকাৰতেই বইল কৰি দিছোঁ। তাৰপিছত মছলা বনাই খালি মটৰখিনি ঢালি দিলেই হ'ল। আৰু ইফালে মই পুৰিৰ কাৰণে আটাখিনি মাৰি আছোঁ। আৰু মোৰ এতিয়া আটা মাখাও হৈ গ'ল আৰু ঘুগুনিৰ কাৰণে মছলাও ৰেডি হৈ গ'ল। এতিয়া মটৰ আৰু আলুখিনি দি অকণ লৰাই তাৰপিছত ধনিয়া পাত দি বন্ধ কৰি দিম। আৰু একেলগে পুৰিকেইটাও বনাই লওঁ, তাৰপিছত ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি হৈ যাব। আৰু বন্ধৰ দিনত কিবা এটা স্পেচিয়েল বনাবলৈ মন যায়। কি বনাওঁকৈ ভাবি লাষ্টত পুৰিয়ে বনোৱা হৈ যায়, কাৰণ সোনকালে হৈ যায় পুৰি, আৰু সেইকাৰণে পুৰিয়ে বনোৱা হয়। আৰু এতিয়া চাওক মোৰ পুৰিও হৈ গ'ল। এতিয়া গোটেইকেইটাৰ কাৰণে প্লেট ৰেডি কৰোঁ, তাৰপিছত আমি খাই নিজৰ কামত লাগিব। আৰু কালি যে গৈছিলোঁ কীৰ্তনৰ প্ৰগ্ৰামত, আজিও আছে আবেলিলৈ, তো তালৈও যাব লাগিব। সেইকাৰণে আকৌ দুপৰীয়া ভাতো বনাব আছে, গতিকে সিহঁতকেইটাক খুৱাই লওঁ, তাৰপিছত মই খাম। তাৰপিছত ঘৰৰ কামটো আছেই, লাহে লাহে কৰি থাকিম। আৰু এতিয়া কাপোৰবিলাক ধুইছিলোঁ, তো সেইবোৰ কাপোৰবোৰ সামৰি আছোঁ। আৰু চবৰে কাপোৰৰ বেগ মই বেলেগ বেলেগ কৰোঁ, সেইকাৰণে কাপোৰবোৰ এক্সট্ৰা কৰি আছোঁ। আৰু মোৰ ইজি হয়, গোটেইকেইটাৰে কাপোৰ এক্সট্ৰা কৰি ৰাখিলে তেতিয়া যাক লাগে যি লাগে নিজে উলিয়াই ল'ব পাৰে, সেইকাৰণে মই বেলেগ কৰি ৰাখোঁ। আৰু এতিয়া চাওক দুপৰীয়া খোৱাৰ কাৰণে লাঞ্চৰ কাৰণে দেউতাক আৰু ল'ৰা বজাৰ কৰিবলৈ গৈছে, আৰু ছোৱালী আৰু মই ঘৰৰ কাম কৰি আছোঁ। আৰু এইবোৰ দেৱালীত যে লগাইছিলোঁ ড'ৰ হেংগিংবোৰ, এইবোৰ এতিয়া খুলি দিছোঁ, কাৰণ লেতেৰা হৈ যাব ওলমি থাকিলে। সেইকাৰণে আকৌ কিবা এটা ফাংচন হ'লে আকৌ লগাই দিম। আৰু এইবোৰ ড'ৰ হেংগিংবোৰ মোৰ বহুত ভাল লাগে, যিকোনো কেতিয়াবা নিজেও বনাওঁ ঊলেদি, মোৰ ড'ৰত লাগি থাকিলে বহুত ভাল লাগে। আৰু এইবোৰ লেতেৰা হৈ যাব, সেইকাৰণে খুলি দিছোঁ। আৰু পৰ্দাবিলাকো ধোৱা হৈছিল, তো সেইবিলাকো গোটেইবিলাক পৰ্দা দৰ্জাই লগাই দিছোঁ, খিৰিকীয়ে লগাই দিছোঁ। তো এইবোৰেই আৰু ঘৰৰ কাম, মাইকী মানুহৰ কাম আৰু এইবোৰেই। মই যে কৰি আছোঁ, মোৰ ছোৱালীজনীৰ শান্তি হোৱা নাই। চাওক, তাইও বোলে কৰিব, আৰু যেতিয়া সময় হ'ব, যেতিয়া কৰিব লাগিব, তেতিয়াহ'লে নকৰিব। এতিয়া নোৱাৰে যে, সেইকাৰণে একদম হাতা মোক হেল্প কৰিব আহে। আৰু মোৰ ল'ৰাটোও এনেকুৱা, মই বাচন ধুই থাকিলে সিও মোৰ লগত বাচন ধুবলৈ যাব। আৰু কাম কৰোঁতে ল'ৰা আৰু দেউতাক বজাৰৰ পৰাও আহি পালে, চাওক। আৰু গোটেইকেইটাৰ কাৰণে আইচক্ৰীম আনিছিল, আইচক্ৰীমো খালোঁ। এতিয়া লাহেকৈ পাকঘৰলৈ যাব লাগিব আৰু লাঞ্চ বনাবৰ কাৰণে লাঞ্চকেইটাও বনাই লওঁ। একো নাই, চিম্পলে বনাম, ফুলকবি আৰু আলুৰ তৰকাৰী বনাম। আৰু এতিয়া 7টামানেই বাজিল, আৰু আপোনালোকক কৈছিলোঁ যে আবেলি কীৰ্তন আছে বুলি, তো সেইফালৰ পৰা জেঠাইকো আহি আছে। ছোৱালী আৰু মই যাম, ল'ৰা আৰু দেউতাক নাযায়, তো সেইকাৰণে আমি দুইজনীয়ে ওলাইছোঁ। আৰু দুইজনীয়ে এখন অ'টো ধৰি গ'লোঁ। আমাৰ পৰা বেছি দূৰ নহয়, অকণমান ওচৰতে হয়। আজি বেলেগ এজন প্ৰভুৰ ঘৰত আছে প্ৰগ্ৰাম, তো তালৈ গৈ আছোঁ। আৰু এই প্ৰগ্ৰামটো গোটেই কাতি মাহতেই প্ৰভুবিলাকৰ ঘৰত কৰা হয়, মানে কৃষ্ণ ভক্তসকলৰ ঘৰত কীৰ্তন পাঠ কৰোৱা হয়, কৃষ্ণ ভগৱানৰ কথা শুনোৱা হয়, আৰু মহাপ্ৰসাদ দিয়ে। রাম আদি মূর্তি কলা নিয়মে না কৃষ্ণ এই রাম নরসিংহ বামন এগুলো সব কলা অবতার ভগবান শ্রীকৃষ্ণ, কিন্তু স্বয়ং ভগবানকে কৃষ্ণ শুধু ভগবান কৃষ্ণ স্বয়ং সমভগত পরমাত্মায়। আবার একটা শ্লোক নিচে বলে ব্রহ্মাজি যে যেরকম দীপা চিরে হি দশান্তরে ভবত্য লীলা
শেষ হ'ল আৰু আজিৰ মহাপ্ৰসাদত খিচুৰি লাবৰা আৰু চাটনি পায়সো আছিল আৰু আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰোঁ আৰু কিবা যদি মোৰ ব্লগত চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ তেনেহ'লে ৰাখোঁ বাই বাই